হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া আহিছোঁ শিৱসাগৰ দিচাং মুখ। আইতা এজনী লগ পালোঁ, সঁচাকৈ বহুত ভাল লাগিল আইতাক লগ পাই। তো ভিডিঅ'টো শেষলৈ চাই থাকিব, গম পাব ভিডিঅ'টো কি হ'বলৈ গৈ আছে। তেনেহ'লে পলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অঁ ঠিক আছে, লগ পাম নহ'লে। অঁ বেয়া নাপাব দেই, এদিন লগ পাম, মাক লৈ আনিম নহ'লে এবাৰ নিশ্চয়। ঠিক আছে, ভাল লাগিল লগ পাই। আইতা বহক, বহুত গৰম পৰিছে এইফালে। চ' হেল্ল' ফ্ৰেণ্ডছ, তো আজি এটা নতুন ব্লগ ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ এতিয়া শিৱসাগৰ দিচাংমুখ গৈ আছোঁ। তো আপোনালোকে নিশ্চয় দেখিব শিৱসাগৰ যোনখন দিচাংমুখ, মিচিং গাঁৱলৈ গৈ আছোঁ বৰ্তমান। তো আপোনালোকে চাবলৈ পাব। হেল্ল' ফ্ৰেণ্ডছ, বৰ্তমান আমি গৈ আছোঁ এতিয়া শিৱসাগৰ দিচাংমুখলৈ, কাৰণ আজি আপোনালোকক দিচাংমুখ ঠাইখন দেখাবলৈ চেষ্টা কৰিম কেনেকুৱানো দেখিবলৈ। তেনেহ'লে আহক, সকলোৱে নিশ্চয় দিচাংমুখ নামটো বা ঠাইখনৰ নাম শুনিছে আপোনালোকে, তো কেনেকুৱানো চাওঁ আহক। তো হেল্ল' ৰাইচাৰ বন্ধুসকল, এনি ব্লগাৰ ইউটিউব চেনেলটোৱে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি এতিয়া প্ৰগতি যোনটো হস্পিটেল আছে শিৱসাগৰ, সেই ওচৰতে আছোঁ বৰ্তমান। তো আমি এতিয়া এইটো ৰাস্তাৰে যাম। আপোনালোকে এইটো ৰাস্তা দেখি আছে, একদম চিধা ৰাস্তাত সেইফালে গৈ আছোঁ আমি দিচাংমুখলৈ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেহ'লে আহক, লেটছ গ'। मगन बस तेरा नाम चाहे भी तो भूल न पाए मन मस्त मगन बस तेरा नाम मन मस्त मगन तेरा नाम दोहराए তো ফ্ৰেণ্ডছ, তো ফাইনেলি আহি পালোঁ এতিয়া দিচাংমুখ মিচিং গাঁও আহি পালোঁ এতিয়া। আপোনালোকে দেখি আছে ফ্ৰণ্টত, এয়া হৈছে আপোনাৰ দিচাংমুখ আৰক্ষী থানা। আৰু এইফালে আছে আপোনাৰ মেইন আপোনাৰ তিনিআলি হয়, সেইফালে আছে আপোনাৰ আগত। তো এতিয়া মই এইফালেদিয়ে যাম। আৰু এইটো ৰাস্তা ধুনীয়া, একদম ফিনফিন ৰাস্তা। এইফালে আকৌ শিৱসাগৰ ওলাব বুলি ক'লে, এজন দাদাক সুধিলোঁ মই। তেনেহ'লে আহক এতিয়া দিচাংমুখ ঠাইখন চাওঁ, আহক, লেটছ গ'। তো আপোনাৰ অলপমান আগত গৈ লেফ্ট ছাইডত এটা ৰাস্তা এইফালে গৈছে। এইফালে গ'লে আপোনাৰ দিচাংমুখ ঘাট ওলাব। আপুনি ঢকুৱাখানা হৈ আপোনালোকে গোৱামুখ ওলাব পাৰিব, মানে ফেৰী হৈ আৰু ঢকুৱাখানালৈ যাব পাৰিব দিচাংমুখ ঘাটৰ পৰা। তো এয়া হৈছে দিচাংমুখ। দাদা, এয়া দিচাংমুখ মিচিং গাঁও ন? অঁ অঁ। তো এতিয়া মই এইফালে যাব লাগিব। তো এয়া হৈছে আপোনাৰ তিনিআলি, আপুনি দেখিছে চাওক, একদম শান্তি পৰিৱেশ আৰু ধুনীয়া পৰিৱেশ। তো এইফালে আপোনাৰ ই ৰিক্সা ষ্টেণ্ড ইয়াতে আপোনাৰ আছে। আৰু এইটো ৰাস্তা আপোনাৰ এইফালে ঘাট ল'ব ন? অঁ, দিচাংমুখ ঘাট ল'ব। এইটো ৰাস্তা আপোনাৰ গ'লে দিচাংমুখ ঘাট ল'ব। ঠিক আছে, এইখন গাড়ী? আচ্ছা আচ্ছা। তো এই দাদাৰ মেজিক ইয়াতে ৰখাই থোৱা আছে, পেচেঞ্জাৰ ফুল হ'লে যাব আৰু। তো এইফালে পাৰ হৈ লওক আগতীয়াকৈ, বাইক আহি আছে। তো হেল্ল' ফ্ৰেণ্ডছ, তো আমি এইফালৰ পৰা আহি আছিলোঁ, আপোনাৰ প্ৰগতি হস্পিটেল হয়, শিৱসাগৰ প্ৰগতি হস্পিটেল হয়, এইটোফালে আহি আছিলোঁ আমি। অলপমান আগুৱাই গৈ আছোঁ, তাৰপাছত অলপমান আগুৱাই গৈ এইফালে ঘূৰি দিম আৰু। বেছি স্পীড গৈছোঁ নেকি আকৌ? চাওক, এয়া চাইকেল ৰিং ঠিক কৰি আছে এইফালে দাদা। এইফালে আছে অৰুণোদয় কেন্দ্ৰ দিচাংমুখ কমন ছাৰ্ভিচ চেণ্টাৰ।
এতিয়া ঘূৰি দিলোঁ ইয়াৰ পৰা এতিয়া। তো মই এতিয়া দিচাংমুখ ঘাটলৈ যোৱা ৰাস্তাৰ ফালে যাম এতিয়া। দাদা ভালে আছে? হয় হয় হয়। দাদা গৰম পৰিছে বহুত, গৰম বহুত পৰিছে একদম পূৰা গৰম বহুত। আপুনি বৌ মাজলৈ আহক। এইফালে এখন মেডিকেল ষ্ট'ৰ আছে। আৰু এইখন হৈছে বলমা মিচিং প্ৰাথমিক বিদ্যালয়। চাওক 1973 চনত স্থাপিত হৈছিলে। জিলা হ'ল শিৱসাগৰ, দিচাংমুখ। আৰু এইটো ৰাস্তা ক'ত আছে গম নাপাওঁ, এইটো ৰাস্তাটো। আহক এতিয়া এইটো ফালে যাওঁ, অলপমান আগুৱাই যাম। আৰু বৰ্তমান আমি এতিয়া দিচাংমুখ ঘাটৰ ফালে গৈ আছোঁ। আপোনালোকে নিশ্চয় দেখিলে, এয়া আছিল আপোনাৰ দিচাংমুখ তিনিআলি। আপোনালোকে নিশ্চয় দেখিলে। আইতা আইজোনে আমাৰ মাও মিচিং হয় আকৌ, মেদক লিখে। অঁ, তই দিচাংমুখলৈ আহিলোঁ আকৌ। বহি আছে? বৰ গৰম দেই। অঁ দে বহতে অলপমান। কি খবৰ, ভালে আছে? অঁ অঁ ঠিকে আছে দিয়ক। দিচাংমুখ চাবলৈ আহিলোঁ, ঠাইখন ভিডিঅ' কৰিম বুলি আহিলোঁ। আৰু শান্তি পৰিৱেশ, ভাল লাগিছে। হয়, আমি হেৰি পাইছোঁ, আমি চৰাইদেউ পাইছোঁ। এইফালে ভনী, এইফালে ভালে আছা? তোমাৰ নামটো কৈ দিয়া। চন্দিয়া ইং য়েন য়েন। মা আমাৰ গোগামুখ, ধেমাজি। মেদক লিখে। আমি দিচাংমুখ আহিছিলোঁ ভিডিঅ' বনাবলৈ, ঠাইখন মানে দেখাবলৈ আৰু ইউটিউবত। হয়, মোৰ পাপা এইফালে। নামটো কৈ দিয়ক আপোনাৰ এনেই। মোৰ নামটো ঋতুমণি। ঋতুমণি মিলি। অঁ অঁ ঠিক আছে, লগ পাম নহ'লে। ঠিক আছে, অঁ বেয়া নাপাব দেই, এদিন লগ পাম। মাক লৈ আনিম নহ'লে এবাৰ নিশ্চয়। অঁ ঠিক আছে, ভাল লাগিল লগ পাই। আইতা বহক, বহুত গৰম পৰিছে এইফালে। এয়া আপোনাৰ ঘাটৰ ৰাস্তাবোৰ এনেকুৱাই থাকে ন বাবা? একদম আৰু একদম হেৰি নিচিনা, ৰোলাৰ কোষ্টাৰ টাইপ তাৰমানে। একদম বাম্পাৰ থকা ৰাস্তা, একদম এনেকুৱা ধৰণৰ যেন আপুনি সাগৰত সৰু নাওখন যেন চলাই আছে, এনেকুৱা ধৰণৰ ফিলিংছ আহিব ইয়াতে। চাওক ৰাস্তাবোৰ চাওক। অঁ, পানী ঢৌ হোৱাৰ নিচিনা। এতিয়া বৰ্তমান দিচাংমুখ ঘাটৰ ওচৰলৈ গৈ আছোঁ। এতিয়া পাপা আৰু মই পূৰা বাইকত গৈ আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, তো ফাইনেলি আমি আহি পালোঁ দিচাংমুখ ঘাট। আপোনালোকে দেখি আছে চাওক, এয়া মোৰ বেকগ্ৰাউণ্ডত তিনিখনমান ফেৰী ইয়াত লাগি আছে। হেল্ল' ফ্ৰেণ্ডছ, বগীবিল দলং নোহোৱাৰ আগতে বহুতো পেচেঞ্জাৰ এইফালে মানে আপোনাৰ অহা যোৱা কৰিছিলে। যাত্ৰীসকলে এইফালে বহুত অহা যোৱা কৰিছিলে আপোনাৰ ঢকুৱাখানা ঘাটলৈ আৰু টেকেলিপতা ঘাটলৈ দিচাংমুখৰ ঘাটৰ পৰা। কিন্তু এতিয়া বগীবিল দলং হৈ যোৱাৰ পিছত বহুত কমি গ'ল পেচেঞ্জাৰ। কাৰণ অকল আমি সুধিছিলোঁ মানুহ এজন যোনে মানে ফেৰী চলায়, তেওঁ ক'লে যে অকল 12, 13, 11 কেতিয়াবা 5জন তেনেকুৱা মানে কমি গৈছে। মানে ইমান কমি গ'ল কাৰণ বগীবিল দলং এইফালে হৈ গ'ল। তো বহুতে মানে এতিয়া বগীবিল দলং হৈ এতিয়া অহা যোৱা কৰে। ঢকুৱাখানা যদি আহিবলৈ বিচাৰে তেওঁলোকে বগীবিল দলং হৈয়ে তেওঁলোকে যাত্ৰা কৰে। আৰু ধেমাজিটো আৰু ওচৰ হৈ যায় বগীবিল হয়। তো তেওঁলোকে এতিয়া এইফালে অহা যোৱা কৰে। তো এতিয়া এইফালে অহা বহুত কমি গ'ল পেচেঞ্জাৰ অহা। তো অকল 5, 10জন এনেকুৱা যদি অহা যোৱা কৰে। চাওক কেতিয়াবাতো 1, 2জনকৈ যাত্ৰী আহে। তো তেওঁলোকক এনেকুৱা নিবলৈ মানে বাধ্যতামূলক হৈ যায়। কাৰণ চাওক তেওঁলোকৰ মানে চলিবলৈ বহুত অসুবিধা হৈ গৈছে। তো ঠিক আছে, তো আপোনালোকে চাওক, এয়া আছিল আপোনাৰ দিচাংমুখৰ ফেৰীঘাট। তো কি ক'ব এতিয়া, বগীবিল দলং হৈ যোৱাৰ পিছৰ পৰা আপোনাৰ তেওঁলোকৰ চলিবলৈ বহুত অসুবিধা হৈ পৰিছে।
যাওঁ নামি গৈ আমি ইয়াতে সেইফালে ফেৰি উঠিছিলোঁ। তো এতিয়া টোটেলি এইফালে মাৰি দিছে, ইয়াতে আপোনাৰ মিটাৰ লগাই থোৱা আছে। পানী যদি বাঢ়ে ইয়াতে ইণ্ডিকেট কৰিব কিমান মানে পানী বাঢ়িছে। এইটো বহাই দিলে 3-4মান পোষ্ট ইয়াতে অলৰেডি ইয়াত বহাই দিলে, য'ত আপোনাৰ ৰাস্তা আছিলে। দিচাংমুখৰ দিচাং নৈ না। তো হেল্ল' ফ্ৰেণ্ডছ, তো আজিলৈ ভিডিঅ' ইমানেই আছিলে আৰু আপোনালোকে নিশ্চয় দেখিলে এয়া আছিল আপোনাৰ শিৱসাগৰ দিচাংমুখ আপোনাৰ গাঁওখন। তো কেনেকুৱা লাগিল নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে, বেয়া লাগিলে ভাল লাগিল, তেতিয়া গম পাম হয় নাই কওকচোন। তো প্লিজ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাব লগতে আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো ঠিক আছে, তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। তো ঠিক আছে, অ'কে, নেক্সট টাইম লগ পাই আছোঁ। অ'কে, বাই বাই। হেল্ল' ফ্ৰেণ্ডছ, ঘৰলৈ উভতি গৈয়ে আছিলোঁ। আধা ৰাস্তাত একদম দবা পিটা বৰষুণে পালে। আমি শিৱসাগৰ হাজৰা পাওঁতে একদম বৰষুণ ষ্টাৰ্ট। এটা বজাৰৰ ঘৰতে সোমাই থাকিলোঁ আৰু অলপ সময় নহয়, ভালেখিনি সময় ৰখিলোঁ। আধা ঘণ্টা 1 ঘণ্টা মানে ৰখিলোঁ। বৰষুণ নেৰে একদম তামাম দিলে বৰষুণ আৰু। তো ঠিক আছে, বৰষুণ এৰক, তাৰপিছত ঘৰলৈ গৈ আছোঁ। তো ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। অ'কে।